মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই গৈ আছোঁ আপোনাৰ কামাখ্যা ৰেলৱে ষ্টেচন গৈ আছোঁ। তাতে 3খন টিকেট কাটিব লাগে, যদি পাওঁতো ভালে। কালি টিকেট কাটি ল'ম, কালি যাবলগীয়া হ'ব পাৰে। চ' আজি মই টিকেট কাটিব যাওঁ। চ' ব্লগ চাই থাকোঁ আপুনি ভিডিঅ'টো। লগৰ এখনৰ বাইকত গৈ আছোঁ। মোৰ বাইকটো মানে অলপমান প্ৰব্লেম হৈ আছে। যোৱাৰ কথাটো বহুত আগতে আছিলে, 7 তাৰিখ মানে যোৱা আছিলে, কিন্তু টিকেট নাপাওঁ। অনলাইন বুক কৰিছিলোঁ, কিন্তু অনলাইনত ৱেইটিং লিষ্টত সোমাই থাকে, নাপোৱাই নাছিলোঁ। চ' এতিয়া সেইকাৰণে তাতকৈ ডাইৰেক্ট ষ্টেচনে যাওঁ, কামাখ্যা ষ্টেচন। তাতে চাওঁ, অনলাইনত বুক কৰি মানে যাব নোৱাৰিয়ে। মানে অনলাইনত যিমান বাৰে বুক নকৰে কিয় আপোনালোকে, বুক কেতিয়াও নহ'বই আপোনাৰ, চব ৱেইটিং লিষ্টত সোমাই যাব। যিমান পাৰে আপুনি ডাইৰেক্ট ষ্টেচন যাব, আপোনাৰ লোকেশ্যনত যিটো ষ্টেচন পৰে সেইটো ষ্টেচনত যাব, তাতে ডাইৰেক্ট অফলাইন বুক কৰিব। মই যিখিনি জানো সেইখিনি কৈছোঁ আপোনালোকক, চাব হয়নে নহয় যদি আপোনালোকে মোক কৈ দিব কমেণ্ট কৰি, সঁচা নে মিছা এইটো। চ' এবাৰ কি হ'ল, মানে দেউতাই যেতিয়া মানে এই গুৱাহাটীৰ পৰা যেতিয়া আপোনাৰ নেপাল গৈছিলে, নেপাল যেতিয়া গ'ল তেতিয়া কিন্তু একো প্ৰব্লেম নাছিলে। মই ক'ব নোৱাৰোঁ, কিন্তু মানে দেউতাই বুক কৰা নাছিলে, এতিয়া ট্ৰেইন বুক কৰা নাছিলে, দেউতাৰ লগৰ এটা বুক কৰিছিলে। চ' যাওঁতেতো বাৰু একো হোৱা নাই, নৰ্মেলি ঠিকে গ'ল, একো প্ৰব্লেম নাছিলে, ডাইৰেক্ট চিধা টিকেট পাই গৈছিল। ত' নেপালৰ পৰা আহোঁতে কি হ'ল, তাতে টিকেট কাউণ্টাৰত যেতিয়া টিকেট কাটিবলৈ গ'লে, তেতিয়া মানুহজনে ক'লে যে টিকেট নাই বুলি ক'লে। বুকটো মানে নহ'ব, আপোনাৰ মানুহ ফুলে আছে, জাগা নাই বুলি কৈছিলে। যদিও চ' যিমান এমাউণ্ট হয়, ধৰি লওক আপোনাৰ 300 এমাউণ্ট আছিল তেতিয়া। চ' তাতকৈ আপোনাৰ অলপ বেছি লৈছিল, ধৰি লওক 200 টকামান বেছি লৈছিল নেকি, 200 বা 300 এনেকুৱাকৈ বেছি লৈছিল, ক'ব নোৱাৰোঁ। চ' যেতিয়া সেই এক্সট্ৰা পইচা দিয়াৰ পিছত কিন্তু তেতিয়া আমাক টিকেট দি দিলে। টিকেট আপোনাৰ কনফাৰ্ম হৈ গৈছে যে টিকেট পাবই আৰু আমাক তেতিয়া কনফাৰ্ম দি দিছিলে টিকেটটো দেউতাহঁতক। কিন্তু যেতিয়া ট্ৰেইন যেতিয়া গ'ল, বহিব যেতিয়া গ'ল, ট্ৰেইনত গ'ল, যোৱাৰ পিছত যেতিয়া আপোনাৰ ট্ৰেইন যাবলৈ ৰেডি আৰু, তেতিয়া কিন্তু সেই ৰেলৰ ভিতৰত যোনটো আপোনাৰ ডাব্বাটোত আছিলে আমাৰ দেউতাহঁতে, সেইটোত কিন্তু মানুহেই নাই। আপোনালোকে নিজে গম পাব, কাৰোবাৰ লগত যেতিয়া এনেকুৱা হৈছে আপোনালোকে গম পাব, কমেণ্ট কৰিব কাৰোবাৰ লগত যদি এনেকুৱা হৈছে। তাতে মানুহেই নাই, তেতিয়া অকল আমাৰ দেউতা আৰু দেউতাৰ লগৰটোৱে আছে, বাকী পূৰা মানে সেইটো ডাব্বাটো মানে পূৰা টোটেলি একদম এমটি, মানে অকল দুজনেই। অলপ আহিছে কেইটামান, 4-5জনমান আহিছে বোলে পিছত, দেউতাই মোক কৈছে। তো চাওঁ আপোনালোকে কেনেকৈ সিহঁতে আমাৰ লগত স্কেম কৰি থাকে। টিকেট নাই বুলি কয়, বুক পূৰা মানে নাই বুলিয়ে কয়, কিন্তু খালী আছে, কিন্তু টিকেট নাই বুলি কৈ দিয়ে। মানে কি সিহঁতক মানে পইচা লাগে এক্সট্ৰা, যদি আপোনালোকে এক্সট্ৰা পইচা দি দিয়ে তো আপোনাক টিকেটটো দি দিবই। আপোনাক জাগাত থাকিলেও ক'ব যে টিকেট নাই বুলি, টিকেট পাব নোৱাৰে বগেৰা এনেকুৱা কৈ দিব সিহঁতক। মানে এতিয়া সেইটোৱে আপোনাক টিকেট দি দিব, পইচা লাগে। কাৰোবাৰ যদি এতিয়া এমাৰ্জেঞ্চি যাবলগীয়াও হয়, আপুনি এতিয়া অনলাইন বুক কৰে, কিন্তু আপোনালোকে একো কাম নাই, অনলাইন বুক কৰিব, আপোনাৰ যাব আপোনাৰ ৱেইটিং লিষ্টত। আপুনি অনলাইন বুক কৰি লাভ নাই। এইবিলাক অনলাইন চব বন্ধ কৰি দিব লাগে। সকলো বন্ধ কৰাৰ কথা কোৱা নাই, যিবিলাক মানে একদম বিপদত পৰিও মানে নহয় অনলাইন। ধৰি লওক যেনেকৈ এতিয়া ৰেলৱে ষ্টেচনৰ কথা ক'লোঁ, আজিলৈ কোনো প্ৰব্লেম পোৱা নাই অনলাইনৰ ক্ষেত্ৰত। আজি ফাৰ্ষ্ট টাইম পালোঁ আপোনাৰ ৰেলৱে ক্ষেত্ৰত অনলাইন বুক কৰিছোঁ, কিন্তু অনলাইন বুক কৰিও কাম নহয়, ৱেইটিং লিষ্টতে সোমাই গৈছোঁ। আপোনাৰ মই তৎকালত কৰিছিলোঁ চাগে, তৎকালত তাতে কৰিছিলোঁ, তাতে কিন্তু আমাক ৱেইটিং লিষ্টত সোমাই গ'লোঁ। আমি বুক কৰিছিলোঁ, কালি কৰিছিলোঁ, আপোনাৰ আছিল আজি কেই তাৰিখ, আমি 8 তাৰিখে বুক কৰিছিলোঁ। 10টামানৰ আগত বোলে বুক কৰিব লাগে, তো 10টামানত বুক কৰি দিছিলে দাদাজনে। তাৰপাছত টিকেটটো আহিছিলে আপোনাৰ 11:15 টিকেট আহিছিলে, 11:15 আপোনাৰ টিকেট মই লৈ ল'লোঁ, হৈ গ'ল। কিন্তু তাৰ নেক্সট আপোনাৰ 9 তাৰিখ, আজি 9 তাৰিখ। চ' 9 তাৰিখে ৰাতিপুৱা মোৰ তাত আহিলে যে 9:40ত আমাৰ বুকিংটো মানে কেঞ্চেল হ'ল বুলি ক'লে। পইচাও চব দিয়া হৈ গৈছিলে, অনলাইন দি দিছিলোঁ। তো যেতিয়া মোৰ তাত মেছেজ আহিলে যে এইটো বুকটো আমাৰ কেঞ্চেল হৈছে, বুক নহ'ল, তো তেতিয়া তাতে মানে এটা নাম্বাৰ আছিলে ষ্টেচনত আপোনাক কল কৰাৰ কাৰণে। তাতে কৈছে যে আপোনাৰ এই যিটো ৰিফাণ্ড হ'ব, সেইটো আপুনি ৰিফাণ্ডৰ কাৰণে এবাৰ কল কৰি চাই লওক। চ' কল কৰিলোঁ,
কল কৰোঁতে তাতে ক'লে যে আপোনাৰ মই প্ৰব্লেমটো সুধিলোঁ একেবাৰে কিহৰ কাৰণে কেঞ্চেল হৈছে তাতে কৈছিল যে আপোনাৰ এইটো ৱেইটিং লিষ্টত আছিলে টিকেটটো চ' আপোনাৰ সেইকাৰণে নাপালে ৱেইটিং লিষ্টটো মানে এনেকুৱা ধৰি লওক আপুনি যে মানে চবেই সকলোৱে যাতে টিকট মানে কাটি থৈ দিব পাৰে পিছত যদি আপুনি এতিয়া চান্স থাকে পোৱাৰো থাকে নোপোৱাৰো থাকে পোৱাৰ চান্স কিন্তু 99% পোৱাৰ চান্স একদম নাই 1% আছে খালি অকল পোৱাৰ কাৰণে তাতে মই এতিয়া সুধিলোঁ সিহঁতক যে মোৰ ৰিফাণ্ডটো কেতিয়া হ'ব তাতে ক'লে যে ৰিফাণ্ডটো মোৰ 1 উইক লাগিব বুলি কৈছে ৰিফাণ্ডৰ কাৰণে এতিয়া মোৰ তাতে ৰিফাণ্ডৰ যে হ'ব কিন্তু মই ট'টেল এমাউণ্টটো নাপাওঁ মই যিমান পে' কৰিছোঁ 1800 পে' কৰিছিলোঁ সিমানমান মই নাপাওঁ মই তাৰে আধা পাম 50 নহয় 60% মান পাম বাকী তাতে আৰু কাটি ল'ম তাতে মোৰ লাভ কি হ'ল এইটো লোকচানেই হ'ল দেখোন সেইকাৰণে আৰু আগতে বোলে কিবা নিয়ম আছিলে বোলে য'ৰ পৰা যাব আপোনালোকে তেতিয়াই আপুনি যোৱাৰ আৰু অহাৰ টিকেট কাটি ল'ব পাৰে কিন্তু এতিয়া বোলে আকৌ সেইটো এতিয়া নিয়মটো নাই অকল যোৱা টিকেটে যাওঁতে কাটিব পাৰিব আহোঁ টিকেটে আপুনি আকৌ যেতিয়া আহিব তেতিয়া কাটিব পাৰিব যিটো ষ্টেচনৰ পৰা আহিব সেইটো ষ্টেচনৰ পৰা কাটিব পাৰিব টিকেট কাটিব নোৱাৰে যাম দে লাগাই দিছে ফাইনেলি চাব পাৰে আমি বৰ্তমান এতিয়া আহি পাইছোঁ ইয়াতে সেইফালটোত গ'লোঁ কিন্তু সেইফালটোত সেইটো প্লেটফৰ্মত ক'লে যে তাতে কালি টিকেট কাটোৱা নহ'ব এইফালে যাব লাগিব এইটো প্লেটফৰ্মৰ ফালে আহিব লাগিব এইফালে আহিব আছে অ'কে এটা হাই এটা কৰি দিয়া ব্ৰ তাৰপৰা চাই থাকিব আপোনালোকে মই এইটো নেক্সট কাউণ্টাৰত গৈ আছোঁ আপোনালোকে চাই থাকিব সেইটো এতিয়া এইটো এই তাতে দেখা পাইছে এইটো সেইটো প্লেটফৰ্মত যাব দিছে সেইটো প্লেটফৰ্মত যাওঁ তাতে টিকেটটো এতিয়া পাওঁ নে নাপাওঁ মই গম পাম এতিয়া লাইন দেখাত সেনেকুৱা লাইন নাই কৈ থাকিম এতিয়া পাওঁ নে নাপাওঁ আপোনাক কৈ আছোঁ ত' ফাইনেলি মই টিকেট চিকেট কাটি একদম ফৰ্ম ফিল আপ কৰিলোঁ একদম এতিয়া খালি কাউণ্টাৰত লাইন কৰিব লাগে আৰু দিব লাগে এতিয়া চাওঁ কি হয় কমত টিকেট পাওঁ নে নাপাওঁ আপোনাক জনাই আছোঁ মই পূৰা লাইন চ' হেল্ল' গাইজ বৰ্তমান কি হ'ল মানে আমি ফৰ্ম ফিল আপ কৰি আমি দিলোঁ মানে কাউণ্টাৰত জমা দিয়াৰ পিছত কি ক'লে যে আপোনাৰ টিকেট এভেইলেবল নাই তো সেইটো কাৰণে আমি নাপালোঁ আমি কালি আহিব লাগিব মানে 11টা বজাৰ আগত আহিব লাগিব আমি তো আমি কালি ৰাতিপুৱা মৰ্ণিং আহিম আমি 9টা বজাত আমি ঘৰৰ পৰা ওলাম সেইটোৱে কালিয়ে আহিব লাগিব আৰু আকৌ কালি আহিব লাগিব ন কালি আহিম চ' এতিয়া বৰষুণ দি আছে আৰু এতিয়া আৰু ঘৰলৈ গৈ আছোঁ এতিয়া আমি পূৰা একদম বৰষুণ দি আছে একদম চব যদি ৱেটিঙতে থাকে তেন্তে কোনে লৈ থাকে হা কোনে ল'ব ন চব যদি ৱেটিঙতে থাকে সেইটো এতিয়া আমি কি ক'ম এতিয়া সেইটো এতিয়া ট্ৰেইনৰ ৰুল যাতে কিবা বনাইছে ৰুল এইটো ৱেটিঙত থাকে ৱেটিঙতো থাকিব নালাগে যদি টিকেট নাই মানে টিকেট নায়ে আৰু ৱেটিঙত ৰাখিব নালাগেই টিকেট ক্ল'জ কৰি দিব লাগে যদি টিকেট নাই আৰু একদম সেইকাৰণে এইবিলাক ৱেটিং লিষ্টত ৰাখিটো লাভ নাই লাইন ধৰিও আপোনাৰ একো নহ'ল ফৰ্ম ফিল আপ কৰিলোঁ লাইন ধৰিলোঁ টিকেট দেখালোঁ ফৰ্মখন দেখালোঁ মানে টিকেট নহয় ফৰ্মখন দেখালোঁ আকৌ একো নহ'ল এভেইলেবল নাই ৱেটিং লিষ্ট লাভ নাই বহুত মানুহ গাইছে চাৰ্ট চেক চব ৱেটিং আমি এতিয়া বৰ্তমান গাড়ী ইয়াতে পাৰ্ক কৰি গৈছিলোঁ এতিয়া যাম আৰু সেইটো মিটিয়ৰ 350 আমাৰ নতুনকৈ কিনিছে কিন্তু পাৰ্টি এতিয়ালৈ দিয়া নাই চলোৱা পাৰ্টি দিয়া নাই দিছা নেকি দিছা পাৰ্টি দিয়া নাই পাৰ্টি দিছা তই পাৰ্টি দিয়া নাই দিছা নেকি কি দিছা পাৰ্টি মোক দিয়া নাই তই পাৰ্টি দিম বুলি কৈ চেলেৰি পোৱা নাই বোলে তই এইখন চাইড কৰি দে অলপ বোলে ওলা জাগা নাই
আমি গৈ থাকোঁ এইবাৰে কিবা খাই বৈ একেবাৰে ঘৰত যাম আৰু ভোক লাগি আছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ডাইৰেক্ট ৰাতিপুৱা ওলাই আহিছিলোঁ কালি বুক কৰিছিলোঁ ন কেঞ্চেল হৈ গৈছে চ' সেইটো কাৰণে মাথা এটা গৰম হৈছে একদম থাকিব পৰা নাই কিন্তু ৰাতিপুৱাই ওলাইছিলোঁ এই বুকটো কিয় কেঞ্চেল হ'ল আমাৰ আমি আজি যাবলগীয়া আছে আমাৰ পেকিং চেকিং কৰি মানে পূৰা ৰেডি খালি ওলালেই হ'ল আমাৰ ৰেণ্টিং টাইমত উঠিছোঁ 1 ঘণ্টাৰ পিছত চাওঁ কি মেছেজ আহিছে মোবাইলত 9:40 মানত মেছেজ আহি গৈছে যে আমাৰ বুকিং বোলে কেঞ্চেল হৈ গৈছে আমাৰ আছিল ৱেইটিং লিষ্টত তোমাৰখিনি গম নাপাওঁ আমাৰ কালিয়ে গম পাব লাগিছিল যে ৱেইটিং যোনে বুক কৰিছে সিও ইমান নাজানে সিও ক'ব লাগিছিল যে এইটো আমাৰ ৱেইটিং লিষ্টত থকা বুলি চ' একো নক'ল আমিও গম নাপাওঁ চ' এইটো কাৰণে আজি এই দশাটো হ'ল বৰষুণ হেল্ল' দোস্ত তো আমি এতিয়া ইয়াৰ